আজি আপোনালোকে পিকনিকলৈ আহিছে কলৈ যাব আমি বগামাটি লৈ যাম Hello friends, welcome back to JC Vlogs. মই আছো বৰ্তমান দিল্লী পাব্লিক স্কুল কামৰূপ বাইহাটা চাৰিআলিত আৰু দিল্লী পাব্লিক স্কুল কামৰূপ বাইহাটা চাৰিআলিৰ আজি সমূহ ষ্টাফ যাব পিকনিকলৈ আৰু আজি পিকনিকৰ ঠাই হিচাপে আমি নিৰ্বাচন কৰি লৈছোঁ বগামাটি যি অসম ভূটান সীমান্তৱৰ্তী অঞ্চল বগামাটি আমি বগামাটিলৈ পিকনিকলৈ যাম আজি আপোনালোকে মোৰ পিছফালে দেখিব এইখন বাছ আমাৰ ষ্টাফ বাছ আৰু এইখন বাছতে আমি গোটেইখিনি যাবলৈ ওলাইছোঁ চাই থাকক ভিডিঅ'টো যদিহে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বগামাটি হয় আজি আমি আহিছোঁ বগামাটিলৈ শীতৰ আগমনৰ লগে লগে সৌন্দৰ্যৰ ৰাণীৰূপে খ্যাত বগামাটিয়ে হাত বাউল দি মাতিছে প্ৰকৃতি প্ৰেমীসকলক প্ৰতি বছৰে এই সময়তে দেশী বিদেশী নানা পৰ্যটকৰে ভৰি পৰে সেই সৌন্দৰ্যৰাণী বগামাটি অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ এক কথাত সৌন্দৰ্যৰ আকৰ বনভোজস্থলী বগামাটি বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী তথা ভাৰত ভূটান সীমান্তৰ বৰনদী বনাঞ্চলৰ গাতে লাগি আছে সৌন্দৰ্যৰ ৰাণী এই বগামাটি বগামাটিত প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ মাজত নিজকে বিলীন কৰি দিবলৈ আজি বগামাটিত কেইবা সহস্ৰাধিক লোকৰ সমাগম পৰিলক্ষিত হৈছে বগামাটি বনভোজস্থলীৰ উপৰিও দুঃসাহসিক ক্ৰীড়াস্থলীৰ ৰূপেও জনাজাত হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে দেখিছে এয়া DPS কামৰূপ বাইহাটা চাৰিআলিৰ সমূহ ষ্টাফ যি পিকনিকৰ বাবে আজি সাজু হৈছে এই বাছত উঠিছে জাষ্ট বাছত উঠিছে এতিয়া আমাৰ বাছ চলিব ত্ৰৈলোক্যৰ বাছ চলাব এয়া মোৰ পাছফালে আছে আমাৰ DPS কামৰূপৰ গণ্যমান্য আমাৰ যিখিনি টিচিং ষ্টাফ সমূহ ইয়াতে আছে এই যাবলৈ সাজু হৈছে পিকনিকলৈ বগামাটি আজি বগামাটি কলা কৰি থৈ আহিব আজি আৰু কলা মানুহ বগা হৈ আহিব মোক কিয় দেখা নাই এয়া মোৰ লগত আছে তেওঁ নামটো ধীৰ কিন্তু ধীৰ নহয় ডান্স কৰিব পাৰে তেওঁ এয়া এয়া দেখিছে যথেষ্ট এক্সাইটেড হৈ আছে আজি যাবলৈ পিকনিকলৈ দুবছৰৰ বিৰতিৰ পাছত এয়া প্ৰথমবাৰ এই বছৰটোত পিকনিক যাবলৈ ওলাইছে আমাৰ DPS কামৰূপ বাইহাটা চাৰিআলিৰ সমূহ শিক্ষকবৃন্দ বগামাটিত নৌকা বিহাৰ ৰাফটিং জিপ লাইন নৈশ যাপন জংঘল ট্ৰেকিং কৰিব পৰাকৈ গ্ৰীণ ট্ৰেক এডভেঞ্চাৰ নামৰ সংস্থাটোৱে বিগত কেইবাবছৰ ধৰি বিশেষ অৰিহণা যোগাই আহিছে দেশী বিদেশী পৰ্যটকৰ আগমন ঘটা বগামাটিত বৌদ্ধ মূৰ্তি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু অসমত এক প্ৰকাৰ বিলুপ্তিৰ পথত বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি দেখিবলৈ পোৱা যায় এই বগামাটিত পিছে বগামাটিৰ বগৰীৰো আছে বিশেষ বৈশিষ্ট্য প্ৰায়বোৰ থলুৱা আৰু জনজাতীয় খাদ্য সম্ভাৰ উপলব্ধ হয় বগামাটিত এক প্ৰকাৰ বছৰটোৰ শেষত প্ৰকৃতিৰ কোলাত এদিন এসাঁজ খোৱাৰ হাবি আখেৰে অহা পৰ্যটকৰ বাবে সকলোখিনি দিবলৈ সাজু থাকে সৌন্দৰ্য ৰাণী বগামাটি এই আপোনালোকে দেখিছে সকলো ব্যস্ত এতিয়া অন্তাক্ষৰী খেলাত
আৰু কিছু সময় পাছতে আমি বগামাটি উপস্থিত হ'মেই এই আমি আহি পাইছোঁ বগামাটি এয়া এতিয়া আমি প্ৰৱেশ কৰিছোঁ সেই বগামাটি কেম্পাছত মূল প্ৰৱেশদ্বাৰৰ পৰা আমি ভিতৰলৈ সোমাই আহিছোঁ আৰু কিছু দূৰ আগুৱাই গ'লে আমি পাম আমাৰ গন্তব্যস্থান এয়া বগামাটিৰ আপোনালোকে বিনন্দীয়া ৰূপ দেখিবলৈ পাইছে এয়া চাওক মই কেমেৰাটো ঘূৰাই দিছোঁ আপোনালোকক এয়া ৰাফটিং চলি আছে সন্মুখত এয়া আমাৰ সমূহ ষ্টাফ DPS কামৰূপ বাইহাটা চাৰিআলিৰ সমূহ ষ্টাফ দেখিছে আপোনালোকে আমাৰ লগত আছে কৰিস্মিতা মেম আৰু প্ৰতীক্ষা মেম আৰু কৰিস্মিতা মেমে তেওঁৰ অনুভৱ ব্যক্ত কৰিব আজি পিকনিকলৈ আহি কেনে লাগিল বা আগতে আহিছে নেকি এইখন পিকনিক স্পটলৈ নাই ইয়ালৈ অহা নাই বগামাটিলৈ অহা নাই কিন্তু পলম হৈছে যদিও ভাল লাগিছে কাৰণ কৰ্মৰ আমাৰ স্থলীৰ মানুহখিনিৰ লগত অহাটো এটা মানে আমি সুযোগটো নাপাওঁ আজি বহুত দিনৰ পিছত সুযোগটো পাইছোঁ ফূৰ্তি কৰিম বুলি এতিয়া বহুত ফূৰ্তি হ'ব আৰু ঠাইখন দেখি কেনেকুৱা লাগিছে ঠাইখন দেখি ভাল লাগিছে আৰু পানীটো দেখি আৰু বেছি ভাল লাগিছে বেছি ধূলি ধূলি হ'লে ভাল নালাগে চ' এতিয়া ভাল লাগিছে পানী চানী আছে মোৰ লগত আছে প্ৰতীক্ষা মেমে কিছু ক'ব আমাক ময়ো ইয়াতে অহা নাই কিন্তু আজি চিৰিয়াছলি আহি পেলাই ভাল লাগিছে পানী চানী আছে আৰু মানে এইটো পিকনিকৰ কাৰণে আমি কিমান আগৰ পৰা মানে প্লেনিং কৰি ফাইনেলি আজি হ'ল চ' আজি বহুত ভাল লাগিছে আৰু আজি নাচিম একদম খাই লৈ একদম ভালকৈ হেৰি কৰিম আৰু বৰ্তমান আছোঁ আমি বগামাটি পিকনিক স্পটত অসম ভূটান সীমান্তৱৰ্তী যি অঞ্চল বগামাটি আমি আহি পাইছোঁ কিছু সময় আগতে এয়া আমাৰ যি পিকনিকৰ যিটো পেণ্ডেল আমাৰ যিখিনি আমি স্থান আমি বাছি লৈছোঁ ইয়াতে আমাৰ ৰন্ধা বঢ়াৰ কাম হ'ব ইয়াতে আমি খোৱা লোৱা কৰিম এই বাছখনৰ ওচৰত এই ঠাইখিনি সমান আৰু আমি জানিবলৈ পাইছোঁ যে ইয়াৰে ওচৰত এটা বুদ্ধিষ্ট টেম্পল আছে বুদ্ধ মন্দিৰ এটা আছে আৰু সেই বুদ্ধ মন্দিৰলৈকে আমি যাম আপোনালোকক দেখুৱাইছোঁ কোনফালে আছে মোৰ পাছফালে আপোনালোক দেখুৱাই পাহাৰখন এই পাহাৰখন ইয়াতে আছে বুদ্ধিষ্ট টেম্পল যিটো তালৈকে আমি যাম তালৈ যাবলৈ আমি খোজকাঢ়ি যাব লাগিব কিছু দূৰ বাট আমি আধা ঘণ্টামান খোজ কঢ়াৰ পিছত আমি সেই বুদ্ধিষ্ট টেম্পলটো পাম আপোনালোকে চাই থাকিব ভিডিঅ'টো আমাৰ লগত আছে ৰিজু ছাৰ আজি বগামাটিত আমাৰ এই বগামাটিৰ কাৰণে মাটিটো বগা দেখি আছে আপুনি হয় আহিছোঁ চবে আমি জাষ্ট আগতে আহিছে নেকি বগামাটি মোৰ ঘৰৰ ওচৰতে ইয়াতে মানে নদীখন পাৰ হয় চবে বাগত যাব লাগিব মোৰ ঘৰৰ ওচৰতে ছাৰ ভাল লাগিছে মোৰ গা বেয়া হ'লেও মই আহিছোঁ আৰু বহুত ধুনীয়া জেগা ভাল লাগিছে চবৰ লগত আহি পেলাই হেল্ল' বহুত ভাল লাগিছে আমি এতিয়া আহিছোঁ চবৰে লগত আহিছোঁ ধুনীয়া পৰিৱেশ আৰু এনজয় কৰিম বুলি ভাবিছোঁ এইটো ঠাই আজি মই প্ৰথমবাৰ আহিছোঁ কিন্তু আহি ভাল লাগিছে ধুনীয়া পৰিৱেশ নদী এখন আছে ঠাইখিনি পিকনিক স্পট হিচাপে বৰ ধুনীয়া চাওঁ এতিয়া আৰু এনজয় কৰিম আৰু খাই লৈ থেংক ইউ এতিয়া মোৰ বিৰাট ভোক লাগিছে এতিয়া মই ব্ৰেকফাষ্ট কৰিব যাওঁ ঠাইটো ভাল লাগিছে বিৰাট থেংক ইউ কেনেকুৱা লাগিছে ধুনীয়া লাগিছে বহুত ধুনীয়া বহুত চেলফি উঠিলোঁ আৰু উঠিম আমি Let us take the breakfast today in Bogamati. Yeah. And that's fantastic for the 2022. Yo, man, now we're going to breakfast in Bogamati. Mati. You know Mati, Bogamati. Yeah. আমি ধুনীয়া জেগা বগামাটি আহিছোঁ বগামাটি সকলোৱে আহিব বিৰাট ধুনীয়া জেগা ঠাইখিনি বিৰাট ধুনীয়া আৰু মনোমোহা মই ঠাইটোৰ যোনটো বেছি ভাল পাইছোঁ সেইটো হৈছে একদম পাহাৰেৰে আবৃত চাৰিওফালে আগুৰি আছে পাহাৰ আৰু মাজত কুল শব্দৰে নৈ বৈ গৈছে ধুনীয়া পাহাৰী নৈ একদম চাফা পানী আৰু সঁচাকৈ মনোমোহা পৰিৱেশ থেংক ইউ ঠাইখিনি খুবেই ধুনীয়া বহুত দিনৰ পৰা শুনি আছিলোঁ বগামাটি কিন্তু এইবাৰ ফাৰ্ষ্ট আহিছোঁ আহি খুবেই ভাল লাগিছে আমাৰ ব্ৰেকফাষ্ট ইতিমধ্যে ৰেডি কৰা হৈছে ইয়াতে সকলোৱে লৈ আছে ব্ৰেকফাষ্ট বিলাই থকা হৈছে ইয়াত ব্ৰেড বাটাৰ জেম সকলোখিনি আছে ইয়াতে আৰু এইফালে আমাৰ চাহ দি থকা হৈছে ইয়াতে গাখীৰ চাহ এয়া ব্ৰেড আৰু এয়া চাহ কমলা ডাঙৰ কমলা লৈ অহা হৈছে ইয়াতে আমাৰ পৰিস্মিতা মেমে কৈছে কমলাটো কেতিয়া দিব খাওঁ কৈ আছে মানে বহুত খকুৱা হয় এই মেমজনী আমাৰ বহুত খকুৱা
সন্দীপ ছাৰে আমাৰ কমলাৰ চাটনি বনাইছে জলকীয়া নিমখ দি কমলাৰ চাটনি বনাইছে মই কেমেৰামেনে ভাগত পাই না নাপায় নাজানো পাইছোঁ এক পিচ পালোঁ প্ৰিয়ংকা পিকনিকত আহিছা আজি বগামাটিলৈ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত আগতে আহিছে নে এনজয় কৰিছো নাই আহা আজি ফাৰ্ষ্ট টাইম আহিছো বহুত এনজয় কৰিছো জাস্ট আহিছো হে বগামাটি কিন্তু আহি কিন্তু বিৰাট ভাল লাগিছে মিন্স ইট ইজ জাস্ট লাইক ফৰ মি বিয়ণ্ড এক্সপেক্টেশ্যন মই ইমান ভাল আৰু মোৰ বেছিভাগ জানেনে এটা বস্তু আছে ইয়াত বগৰী আছে এই বগৰীখিনি খাই যে মোক বিৰাট ভাল লাগিছে আৰু ছাৰ কেনেকুৱা লাগিছে ঠাইখন আচলতে বহুত বাৰ শুনিছোঁ লগৰো বহুত আহিছে কিন্তু মই অহাৰ মানে সুবিধা পোৱা নাছিলোঁ আজি ধুনীয়াকৈ চবৰে মিলিলোঁ আমাৰ স্কুলৰ ষ্টাফ DPS কামৰূপৰ একেলগে আহিলোঁ আহি খুব ভাল লাগিছে সঁচাকৈ মনোৰম দৃশ্য গোটেই নদী আছে পাহাৰ ভূটান বৰ্ডাৰ আছে ধুনীয়া সৌন্দৰ্য আৰু চহৰৰ যান জঁটৰ পৰা প্ৰদূষণৰ পৰা আঁতৰি ফটফটীয়া পানীৰ মাজত আমি আহিছোঁ কেনেকুৱা লাগিছে ছাৰ ভাল লাগিছে গতিকে ইট ইজ লাইক নষ্টেলজিয়া মই আগতে পাহাৰত আছিলোঁ এতিয়া আকৌ পাহাৰৰ মাজত আহিলোঁ নিৰ্মল বতাহ নিৰ্মল পানী ভাল লাগিছে অতি সুন্দৰ ঠাই ইয়াত আহি ভাল লাগিছে খুব সুন্দৰ এটি নদী বৈ গৈছে আৰু এই নদীটোৰ চাৰিওকাষে থকা যিখিনি শিলবোৰে যেন শব্দ কৰি আমাক মাতিছে এই প্লেচটো অতি সুন্দৰ আমি বহুত আনন্দিত হৈছোঁ বহুত আপ্লুত হৈছোঁ এই পিকনিক স্পটটো আহি পালে এতিয়া আপোনাৰ নাম কি নামটো প্ৰতিৰাজ বংশী আপুনি ইয়াতে থাকে বগৰী কিমানকৈ দিছে 10 টকা লৈ লওকচোন এটা ভাগত 10 টকা এইটো কিমান 30 টকা 20 টকা তিনিটা দি দিয়ক হাত আছে ভৰি আছে মনে চিৰিকাইয়া খৰকিয়া বান্ধা নাই বান্ধৰিয়া খাইয়া চৰাই গালি দিয়া নাই বান্ধাৰক এই যে চাওক 20 টকা 20 চল্লিছ আছে আৰু 10 টকা এটা বেছি দিছে চাহ খোৱাৰ কাৰণে হ'ব খুশ মোৰ মনটো বেয়া নকৰিব থেংক ইউ এই পিকনিক স্পটলৈ হাতী আহে নেকি কেতিয়াবা সিদিনাখন দিনটো ওলাই আছে ইফালে আৰু মই আপোনালোকক ইয়াতে দেখুৱাইছোঁ এখন বাঁহৰ সাঁকো আৰু সন্মুখত এইখন বাঁহৰ সাঁকো আৰু মোৰ ওচৰত আছে এইখন বাঁহৰ সাঁকো এই দলংখনৰ ওপৰেৰে অহা যোৱা কৰিলে কিবা পইচা দিব লাগে নেকি মই এই কথাটো জানিবলৈ বিচাৰিম এই দলঙৰ ওপৰেৰে গ'লে কিমান পইচা দিব লাগে ইফালৰ পৰা গ'লে মানে যাওঁতে 10 টকা হয় আৰু আহিলে মানে 10 টকা গ'লেতো আহিবই লাগিব যোৱা আৰু অহা এবাৰত মানে 10 টকা 20 টকা দিব লাগিব এয়া চাওক আমাৰ PVC ছাৰ আৰু মেম फोटो उठात व्यस्त पूरा पोस्ट दिए से सारे सर कैसा लगा आके बहुत अच्छा प्लेस है ये और काफ़ी इंजॉयफुल प्लेस है और यहाँ पे हम लोग काफ़ी अच्छे से इंजॉय कर रहे हैं और पहली बार मैं असम आया हूँ तो ये प्लेस घूमने का एक अलग ही मतलब इंजॉयफुल मोमेंट है इट्स ब्यूटीफुल प्लेस एंड वी ऑल आर एंजॉयिंग अ लॉट ऑफ टाइम हियर এই ঘোড়াত উঠিলে কিমান কে ফিজ দিব লাগে 50 টকা দিব লাগে মানে কিমান সময় ঘূৰোৱা হয় কিমান টাইম এক পাক ঘূৰাই দিয়া 50 টকাকৈ এয়া ঘোঁৰা আপোনালোকে দেখিবলৈ মৰম লগা ঘোঁৰা ঘোঁৰাটো কেনেদৰে সজোৱা হৈছে চাওক ইমান ধুনীয়াকৈ সজোৱা হৈছে ইমান সুন্দৰ ঘোঁৰা এই ঘোঁৰাৰ ওপৰত আপোনালোকে উঠি এই ঠাই চাব পাৰে এপাক মাৰিলে আপোনালোকে দিব লাগিব 50 টকা Hello all, and I love this is I'm standing here. The place is called Bogamati. It's an awesome place. It's a mesmerizing experience, and I enjoy the place. Okay, thank you. Thank you, ma'am. सर जगह बहुत अच्छी है लोग भी बहुत अच्छे हैं और इन्वायरमेंट तो बहुत ज़्यादा अच्छा है मतलब बहुत मज़ा आ रहा है क्या क्या देखा सर आपने यहाँ मैंने देखा पहाड़ जो चीज़ सब देख रहे थे आप दिखाइए ना इनको जो चीज़ पहाड़ है पानी है जगह बहुत खूबसूरत है मंदिर है यहाँ पे ठीक है बहुत मज़ा आ रहा है यहाँ पे I've been getting out of bed these past few days. Think it's fair to be proud about it. I've quit ordering from all those fast food chains. I'm feeling better, there's no doubt about it. And my days are brighter, my shoulders are so much lighter. Just for a moment there, I thought that there was nothing more to life. I thought about it, wrote a couple songs about it. Just for a moment there, I lost myself. Mind if I be real for a minute? It's almost like everything I feel had a limit. It now gone past. Finding reasons to smile and to laugh, and whenever it's a bad day, music is my band-aid.
होठों से छू लो तुम मेरा गीत अमर बन जाओ मीत मेरी गीत अमर कर लो ভোলা যায় পুরানো সেই দিনের কথা ভুলবি কি রে হায় ও সেই চোখের দেখা প্রাণের কথা সে কি ভোলা যায় चाहे कहो इसे मेरी मोहब्बत चाहे हंसी में उड़ा दो ये क्या हुआ मुझको खबर नहीं हो सके तुम ही बता दो तुमने कदम जो रखा जमीन पर सीने में झंकार हुई रात कली एक ख्वाब में आई और गले का हार हुई ভূটানৰ পৰা বৈ অহা বৰনদীৰ কুলু কুলু শব্দ তথা শীতল আৰু নিৰ্মল পানীয়ে পৰ্যটকৰ মন মুহিবলৈ সক্ষম হৈছে বছৰৰ নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈ বগামাটি জাতিস্কাৰ হৈ পৰে বাইহাটা চাৰিআলিৰ পৰা গৰেশ্বৰ গড়কাপ্তানি পথৰে নতুবা ৰঙিয়া তামুলপুৰ নাগৰিজুলি গুৱাবাৰী পথৰে আপুনি যাব পাৰিব বগামাটিলৈ আপোনালোকেও এবাৰ আহি বগামাটিৰ সৌন্দৰ্য চাই যাওকহি ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ অলেখ ধন্যবাদ ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ এই চেনেল জেচি ব্লগছ সাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছো বাই Suraj!